শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আমাৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰা দিন ধৰি সমাজৰ বিশেষকৈ দাৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণৰ কল্যাণৰ হকে বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যব্যৱস্থা গ্ৰহণ কৰি আহিছে। ইয়াৰ অংশ হিচাপে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দ্বাৰা জাৰি কৰা ৰেচন কাৰ্ডৰ জৰিয়তে আৰ্থিকভাৱে অনগ্ৰসৰ জনগণে অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যত লাভ কৰি আহিছে। উল্লেখযোগ্য কথাটো হ'ল ৰেচন কাৰ্ড থকা বহু পৰিয়ালে পৰৱৰ্তী পৰ্যায়ত অৰ্থনৈতিক সচ্ছলতাৰ মুখ দেখিছে। সেইসকলৰ মাজৰ বহুজন মানৱদৰদী লোকে আমি জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি আগবঢ়াই ইতিমধ্যে নিজৰ নিজৰ ৰেচন কাৰ্ডসমূহ আৰ্থিকভাৱে অনগ্ৰসৰ লোকসকলৰ স্বাৰ্থত পৰিহাৰ কৰিছে। এয়া আমাৰ বাবে সুখৰ কথা। তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰ্থিকভাৱে সচ্ছল ৰেচন কাৰ্ড প্ৰাপ্ত যিসকল লোকে এতিয়াও নিজৰ ৰেচন কাৰ্ড পৰিহাৰ কৰা নাই, তেখেতসকললৈ মোৰ বিনম্ৰ অনুৰোধ, আহক আমি সকলোৱে মহানুভৱতাৰ পৰিচয় দাঙি ধৰি নিজৰ নিজৰ ৰেচন কাৰ্ডসমূহ সমাজৰ দুৰ্বল নিঃস্বজনৰ স্বাৰ্থত উভতাই দিওঁ। আহক এই মানৱীয় প্ৰয়াসক এটা মহৎ আন্দোলনলৈ ৰূপান্তৰ কৰা আমি একোজন সুন্দৰৰ পূজাৰী হওঁ। এই পটভূমিত মই স্মৰণ কৰিব খোজোঁ আনন্দ চন্দ্ৰ আগৰৱালাৰ সেই পংক্তি, য'ত মানৱীয় প্ৰমূল্যবোধৰ প্ৰতিফলন ঘটাই তেওঁ কৈছে, গাই গোটা পেটে ভঁৰাল নহবা লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা পবিত্ৰ বৰত লোৱা। আহক আমি কবিতাৰ সেই মৰ্মবাণীক উপলব্ধ কৰোঁ। বহুত বহুত ধন্যবাদ।